নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এখন নতুন ভিডিঅ' লৈ আহিলোঁ আৰু আজিৰ ভিডিঅ'ত আলোচনা কৰা হ'ব আগন্তুক টেট এক্সামৰ বাবে সিলেবাস। তো আহক আমি সময় নষ্ট নকৰি আগন্তুক টেটৰ সিলেবাসৰ বিষয়ে আলোচনা কৰোঁ। তোমালোকে ইয়াত দেখাই পাইছা সিলেবাস ফৰ টেট লেংগুৱেজ আছামিজ ফৰ পেপাৰ 1 ফৰ LP লেভেল ক্লাছেছ 1 to 5, টোটেল মাৰ্ক 30। 1 নম্বৰ, অসমীয়া ভাষাৰ জন্ম, ক্ৰমবিকাশ আৰু উপভাষা সম্পৰ্কে সাধাৰণ ধাৰণা। 2 নম্বৰ, অসমীয়া সাহিত্যৰ প্ৰতিটো সাহিত্যিক যেনে শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেম বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া আৰু নিৰ্মলপ্ৰভা বৰদলৈৰ বিষয়ে সাধাৰণ ধাৰণা। 3 নম্বৰ, ক অসমীয়া ভাষাৰ স্বৰ বৰ্ণমালা আৰু ব্যঞ্জন বৰ্ণমালা সম্পৰ্কে ধাৰণা। খ নত্যবিধি আৰু সত্যবিধি সম্পৰ্কে সাম্যক ধাৰণা। গ অসমীয়া সন্ধি সম্পৰ্কে প্ৰাথমিক ধাৰণা। গ জতুৱা ঠাঁচ আৰু খণ্ডবাক্যৰ প্ৰয়োগ সম্পৰ্কে ধাৰণা। ঙ সম্বন্ধবাচক পুৰুষ বিভক্তি মোৰ, মা, মোৰ মাৰা, তেওঁৰ মাক এইবিলাকৰ সম্পৰ্কে ধাৰণা। প্ৰথম চ বিভক্তি, লিংগ, বচন, নিৰ্দিষ্টবাচক প্ৰত্যয় আদি সম্পৰ্কে সুস্পষ্ট ধাৰণা। 4 নম্বৰ, ক মাতৃভাষা শিক্ষণৰ উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কে ধাৰণা। খ ভাষা শিক্ষণৰ মূল 4টা কৌশল যেনে শ্ৰৱণ, কথন, পঠন আৰু লিখন সম্পৰ্কে বিতংকৈ জনা। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ' ইমানেই। যদি কাৰোবাৰ এছামিজ সিলেবাছৰ PDF লাগে তেন্তে মোৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, তাৰ পৰা গৈ ডাউনলোড কৰি ল'ব পাৰিব। থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।